তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ পেজৰ অন্য এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ আগৰ ভিডিঅ'সমূহত আপোনালোকে জনোৱা সঁহাৰিৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। বলক তেন্তে আমাৰ আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আপোনালোকে নিশ্চয় ষ্ট্ৰিং সকলোৱে খাই পাইছে, কিন্তু ষ্ট্ৰিঙৰ ওপৰত লিখি ৰখা বাক্যকেইষাৰি আপোনালোকে বাৰু এবাৰ পঢ়ি চাইছেনে? নিশ্চয় চোৱা নাই। আৰু যদি কিছু সংখ্যকে চাইছে, তেওঁলোকেও হয়তো বহু বেছি গুৰুত্ব দিয়া নাই। এই ষ্ট্ৰিং বটলটোত মই আপোনালোকক দেখাই দিম। মই এই ইয়াত যিমানখিনি কথা লিখা আছে গোটেইখিনি মই আপোনালোকক ভিডিঅ'টোৰ ওপৰত লগাই দিম। আপোনালোকে এবাৰ চাই ল'ব, বা আপোনালোকে দোকানত গৈও এবাৰ চাই ল'ব পাৰে। ইয়াতে লিখা আছে যে গৰ্ভৱতী মহিলা, শিশু, গাখীৰ খুৱাই থকা মহিলা এনেধৰণৰ ব্যক্তিসকলৰ বাবে উপযোগী নহয়। কাৰণ তাৰ তলতে ঠিক লিখা আছে যে হাই কেফেইন বুলি লিখা আছে। এই বটলটোত মানে বহু পৰিমাণে কেফেইন আছে। এতিয়া কথা হ'ল, এই কেফেইন নামৰ বস্তুটোৱে আমাৰ মানৱ শৰীৰত পেলাব পৰা বিৰূপ প্ৰভাৱসমূহ কেনেধৰণৰ? আজি এই কেফেইনে পেলাব পৰা বিৰূপ প্ৰভাৱসমূহৰ ওপৰতে মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগে তেতিয়াহ'লে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব। আপোনালোকে গুগলত চাৰ্চ কৰি চালেই পাব যে কেফেইনৰ পৰা হ'ব পৰা বহুসমূহ ছাইড এফেক্ট আছে। ছাইড এফেক্টসমূহ এনেধৰণৰ: ঘনে ঘনে পেচাব কৰিব লগা, শৰীৰৰ পৰা পানী অতি সোনকালে বাহিৰ কৰি দিয়া, ভয় লগা, হাৰ্ট এটেক, খিংখিঙীয়া হোৱা আদিৰ উপৰিও আৰু বহু পৰিমাণৰ ছাইড এফেক্ট দেখা যায়। গতিকে আগন্তুক গৰম ছিজন আহি আছে। আপোনালোকৰ ল'ৰা ছোৱালীক ঠাণ্ডা খুৱাইছোঁ বুলি এনেধৰণৰ বৰবিহসমূহ আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীৰ আগত বা হাতত গুজি নিদিব। ধন্যবাদ।